কিহৰ বাবে? কাৰ্বি আংলং আমাৰ কাৰ্বি আংলং ডিফুত এইটো বহুত ডাঙৰ সমস্যা আজিৰ দিনত। কিন্তু আমি ইমান দিনবোৰ অবজাৰ্ভ কৰি আছোঁ আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমাৰ অফিচতো কিছুমান দিনৰ পৰা বহুত কমপ্লেইন। এতিয়া মানুহবিলাকে আমাৰ গাঁৱৰ মানুহবিলাকতো বহুত মানুহ নাজানাও আছে। সেইকাৰণে তেওঁলোকে এতিয়া এক্সাম্পল ইয়াতে আঙুঠি এটা বনাব দিব বা চেইন এটা বনাব দিব। কিছুমানতো বছৰ বছৰো নোপোৱা মানুহ আছে। কিছুমানতো বস্তু হেৰাই যোৱা মানুহো আছে। তাৰ লগতে আকৌ বস্তু বনোৱাৰ পিছতো বহুত মানুহ কমপ্লেইনো আছে। তাৰপিছতে আমি অবজাৰ্ভ কৰিছোঁ ইমান দিনৰ পৰা। এতিয়া আমি জানিব পাৰোঁ যে বেছিভাগ আমাৰ ডিফু টাউনত বেছিভাগ আমাৰ যোনটো জুৱেলাৰী শ্বপবিলাক আছে, একজেক্টলি তেওঁলোকৰতো জুৱেলাৰী শ্বপ নহয়, সেইটো খালি তেওঁলোকৰ গ'ল্ড স্মিথ। তাতে কিবা আপোনালোকৰ ঘৰৰ চেইন টেইন ছিঙি গ'লে বা কিবা ৰিপেয়াৰিঙৰ কাম থাকিলে বা কিবা চাফা কৰিব লাগিলে সেইটো আপোনালোকে কৰাব পাৰে। কিন্তু তেওঁলোকৰ পৰা তেওঁলোকৰ প্ৰপাৰ ডকুমেণ্টেশ্যন নাই আৰু গভমেণ্ট অফ ইণ্ডিয়াৰ পৰা তেওঁলোকৰতো চাৰ্টিফাইড নহয়। তেওঁলোকে ইয়াত আপোনালোকক মানে জুৱেলাৰী শ্বপ হিচাপে তেওঁলোকে ৰানিং কৰিব নোৱাৰে। সেইটো কাৰণে ইয়াত আজি আমি টেক্সেশ্যন ডিপাৰ্টমেণ্ট আছে আমাৰ কাৰ্বি আংলং অথৰিটি, আমি জনাইছোঁ আমাৰ চুপাৰিনটেণ্ডেণ্ট ছাৰৰ কাৰণে। ইয়াৰ লগতে আমাৰ এৰিয়া ইন্সপেক্টৰৰ কাৰণে পঠাইছে। তাৰপিছতে তেওঁলোকে সেইখিনি ভেৰিফাই কৰিছে, তেওঁলোকৰ একো ডকুমেণ্টেশ্যন নাই। সেইটো কাৰণে আজি দোকান বন্ধ কৰা হৈছে। আৰু এটা আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা অনুৰোধ আমাৰ গোটেই কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে যে আপোনালোকে যদি ঘৰৰ কাৰণে কোনোবা এংগেজমেণ্ট বা কোনোবা কাৰোবাক গিফ্ট দিব ক'লেও আপোনালোকে যদি ক'ৰবাত গ'ল্ড বা চিলভাৰো বনাই গ'লে আপোনালোকে বহুত ভাবি চিন্তি কিনি বনাব লাগে। কেলৈ ক'ম, এতিয়া মেক্সিমাম আমাৰ ডিফু টাউনত এইটো আমাৰ যিমান জুৱেলাৰী শ্বপবিলাক আছে চব বাহিৰৰ মানুহ হয়। কোনোবা নগাঁৱৰ মানুহ হয়, কোনোবা ইয়াতে ৱেষ্ট বেংগলৰ মানুহ আছে, কোনোবা ইয়াতে হোজাইৰ মানুহ আছে। এতিয়া যদি কিবা যদি কেনেবা ঘটনা হৈ যায় গ'লে ইয়াত তেওঁলোকৰ একো প্ৰপাৰ লাইচেঞ্চ নাই। আৰু যদি তেওঁলোকে কালিৰ দিনত আপোনালোকৰ পৰা বস্তু লৈ কিনে পলাই যায় বা আপোনালোকৰ পৰা যদি আপোনালোকে কিবা এটা ডাউন পে'মেণ্ট দিছে বনাবৰ কাৰণে ক'লে এইটো ভেলুটো বহুত থাকে গ'ল্ড আৰু চিলভাৰ, 1 টকা বস্তু নহয় আমি জানে। যদি ক'ৰবা কিবা মানুহবিলাকে যদি পলাই যায় বদমাচি কৰিলেতো এইটো আমিতো বিচাৰিবই নোৱাৰিম। কেলৈ ক'ম, তেওঁলোকে বাহিৰৰ মানুহ ইয়াৰ তেওঁলোকে ৰেচিডেণ্টে নহয়। সেইকাৰণে এইটো আমাৰ মানুহ হুঁচিয়াৰ থাকিব লাগে অহা দিনত যাতে যেন মানে যদি বনাই গ'লেও আপোনালোকে প্ৰপাৰটো GSTৰ ৰিচিপ্টটো আপোনালোকে লৈ কিনি বনাব। আপোনালোকে ভাল যোনটো চাৰ্টিফাই জুৱেলাৰী দোকান আছে তাতে আপোনালোকে অহা দিনতে যাব বুলি মই অনুৰোধ কৰিছোঁ। দোকানখনৰ মানুহজনৰ নাম কি? মানুহজনৰ নামটো এনে আমি জনামতে তপচ মজুমদাৰ বুলি জানিব পাইছোঁ, একজেক্ট নহয়। আৰু ইয়াত এইটো যোনটো আজি যোনটো ইনচিডেণ্টটো হৈছে ইয়াত আমাৰ আমিন গোস্বামী বুলি আছে, তেওঁ এজন এষ্ট্ৰলজাৰ হয় আৰু তেওঁ এজন জুৱেলাৰী শ্বপো অন কৰে। কিন্তু জুৱেলাৰী শ্বপটো মানে তেওঁৰ লাইচেঞ্চৰ পৰাহে মানে বেলেগৰ কাৰণে ভাড়া দিছে বুলি আমি জানিব পাইছোঁ। কিন্তু আমাৰ কাৰ্বি আংলং আমাৰ 6th শ্বিডিউলত আমাৰ টেক্সেশ্যনৰ নিয়ম মতে এনেকৈ নিজৰ লাইচেঞ্চ লোকৰ কাৰণে ভাড়া দিব, ৰেণ্টত দিব বা লোকৰ কাৰণে ইউজ কৰিব দিব বা মৰ্গেজ দিব, এইটোতো নাপায়। হয়, সেইটো কাৰণে আজি যোনটো 6th শ্বিডিউল আমাৰ টেক্সেশ্যনৰ ৰুল মতে যোৱা নাই, ভাইলেশ্যন হৈছে, সেইকাৰণে এইটো দোকানটো বন্ধ কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰিব আৰু অহা দিনত তেওঁলোকক ইয়াত লাইচেঞ্চ নিদিব বুলি আমি ইয়াতে আশা ৰাখিছোঁ। এইটো মই নাজানো, চোৱা নাই। মা কামাখ্যা জুৱেলাৰী বুলি লিখা আছে, কিন্তু একচুৱেলি এইটো জুৱেলাৰী শ্বপ নহয়, এইটো এটা গল্ডমিক্সৰ শ্বপেই হয়। গ'ল্ডস্মিথটো কি হয় এইটো অলপ বুজাই দিয়ক। গ'ল্ড স্মিথ মানে কি আৰু তেওঁলোকে এতিয়া চাওক আপোনালোকৰ আপোনালোকৰ লগত কিবা সোণৰ বস্তু আছে, ক'ৰবাত কেতিয়াবা ছিঙি যায়, তেতিয়া সেইটো জইন কৰিব লাগিলে আপোনালোকে আহিব পাৰে। বা কিছুমান আঙুঠিবিলাক লেতেৰা হৈ যায় বা আপোনাৰ কিছুমান ৰূপৰ চেইনবিলাকো লেতেৰা হৈ যায়, তো এইবিলাক মানে চাফা তাফা কৰিবৰ কাৰণে আহে আৰু এইটো সৰু মৰু কাম, কিন্তু এইটো জৰুৰী দোকান নহয়। আপোনাৰ নাম? মোৰ নাম অমিত গোস্বামী, আপোনাৰ দোকানখনৰ নাম? মা কামাখ্যা জুৱেলাৰী। কিমান বছৰ হ'ল খোলা? মোৰ খোলা 2 বছৰ। 2 বছৰ। অঁ, কোনে চলাই আছে বৰ্তমান? বৰ্তমানতো এই ভাইটি আছে আৰু ময়ো আছোঁ আৰু মানে দুজনে মিলি চলাই আছোঁ আৰু আপোনাৰ মানে। ভাইটিৰ নাম? তাপস চৰকাৰ। অঁ, মাহীৰ ল'ৰা হয় মোৰ। আপুনি দোকানত কি কি ব্যৱসায় কৰে? মোৰ জুৱেলাৰী বস্তুকেইটা আছে আৰু মানে ৰিপেয়াৰিং, ধৰি লওক বস্তু আহিলে বনাই দিওঁ, সেইবিলাকে আৰু। আপোনালোকৰ অভিযোগ আছে অঁ, যে আপুনি বস্তু বিক্ৰীও কৰে বুলি আৰু টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহি পেলাই কৈছে যে আপোনাৰ বিক্ৰী কৰা লাইচেঞ্চটো নাই, গ'ল্ড স্মিথ আছে। অঁ, মানে কি হৈছে, মোৰ কাগজকেইটা চব মানে অফলাইন হৈ আছে। যেতিয়া ছাৰ আহিছে, ছাৰ আহি পেলাই চব বস্তু চালে, তেওঁ কৈ আছে যোনটো অফলাইন হৈ আছে এতিয়াতো তুমি টেম্পৰাৰী বন্ধ কৰি ৰাখা। ডকুমেণ্টেশ্যনো ছাৰে চাই গ'লে তোমাৰ ডকুমেণ্টছটো ঠিক আছে, কিন্তু এইবিলাক অফলাইন এতিয়াতো নচলে, এতিয়া বন্ধ হৈ গ'ল, এতিয়া অনলাইন হ'লে খুলিব পাৰিবা। তো মোক কৈছে যে 2 দিন লাগিলে সময় লাগক, তো
তোমালোকে ক্লোজ কৰি থাকা, 2 দিনমান পিছতে তোমাৰ ডকুমেণ্টেশ্যন যদি অনলাইন হ'ব তেতিয়া আমি খুলিব দিম। সেইটোৱে কথা। ট্ৰেডিং লাইচেন্সখন কাৰ নামত আছে? তিনি আছে, মোৰ নামতে আছে। ট্ৰেডিং লাইচেন্সত গ'ল্ড স্মিথ বুলি লিখা আছে। গ'ল্ড স্মিথৰ মিনিংটো হ'ল যে আমি জানিবলৈ পোৱা মতে যে আপুনি কিছু বস্তু আপুনি ৰিপেয়াৰিং কৰি বা লেতেৰা হ'লে চাফা কৰি ডাঙৰ সৰু কিবা আপুনি সেই তেনেকুৱা কাম কৰিব পাৰে। আপুনি নতুন বস্তু বেচিব নোৱাৰে সেইটো নিয়ম মতে। আপুনি বেচিছে বুলি তেখেতসকলে না, আমিতো খালি অৰ্ডাৰে লওঁ। যোনটো বস্তু আহি আছে সেই বস্তুকেইটা আমি অৰ্ডাৰ লৈ আছোঁ। কোনোবা যদি গ'ল্ড দি আছে সেইটো গ'ল্ড পৰা ৰিপেয়াৰিং কৰি দি আছোঁ। কোনোবা যদি মানে গ'ল্ড কিবা যদি সিহঁতৰ নাই, আমাৰ কিছুমান বেংকৰ পৰা আমি আনি দিওঁ, নহ'লে ডিলাৰ আছে ডিলাৰৰ পৰা আনি পেলাই মানে কি সিহঁতে গ'ল্ড দিব, নহ'লে সিহঁতে সেইটোৰ মূল্য দিব। সেইটো হিচাপত আমাৰ খালি ডিপুত, খালি আমাৰ বুলি নহয়, পুৰা অল ডিপু এনেকাহে চলি আছে আৰু মানে। না না, এইটো কথা কোৱা নাই, মানে যোনে অৰ্ডাৰ দিয়ে হ'লে গ'ল্ড আনি দিব, আৰু নহ'লে আমি বেংকৰ পৰা কিনি পেলাই হওক বা মানে ডিলাৰৰ পৰা কিনি পেলাই হওক সিহঁতক গ'ল্ড বনাই দিওঁ আৰু মানে। না, গ'ল্ড দিলেতো গ'ল্ড আমি বনাই দিওঁ আৰু মানে। অঁ 100% বনাই দিওঁ, কিয় বনাই নিদিম আৰু মানে। সেইটো গ'ল্ডটো যদি সিহঁতৰ তাতে আছে আমি বনাই দিম, আৰু যদি নাথাকিলে আমি ডিলাৰৰ পৰা আনো। মানে সিহঁতৰ মানে কি গ'ল্ড দিলে গ'ল্ড দিব, নহ'লে গ'ল্ডৰ টকাটো দিব, সেইটো আমি ডিলাৰৰ পৰা কিনি আনি দিম। মানে সেইটো মানে আমাৰতো ৰিপেয়াৰিং শ্বপে, মানে ধৰাটো ৰিপেয়াৰিং শ্বপে হয়। এতিয়া যেতিয়া অৰ্ডাৰ দি আছে সিহঁতৰ তাতে গ'ল্ড নাই, সিহঁতে এৰেঞ্জ ক'ৰ পৰা, সিহঁতে মোক কৈছে আমি এৰেঞ্জ কৰি দিব লাগে। তেতিয়া কেতিয়াবা আমি বেংকৰ পৰাও পাৰ্চেছ কৰি আছোঁ, কেতিয়াবা কৰিব লগা হৈ যায় আৰু মানে।